ৰাণী লক্ষ্মীবাই ভাৰতৰ উত্তৰ দিশত অৱস্থিত ঝান্সী ৰাজ্যৰ ৰাণী আছিল ৰাণী লক্ষ্মীবাই। ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল 1828 চনৰ 19 নৱেম্বৰত সাতাৰা জিলাৰ অন্তৰ্গত কাশী বানাৰসীৰ এটা মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল মোৰপান্ত তাম্বে আৰু মাতৃৰ নাম ভাগীৰথী বাই আছিল। তেখেতৰ প্ৰকৃত নাম আছিল মণিকাৰ্ণিকা তাম্বে। 4 বছৰ বয়সতে মাতৃহাৰা হোৱা বাবে লক্ষ্মীবাইয়ে পিতৃৰ সাহচৰ্যত ডাঙৰ দীঘল হৈছিল। তেওঁ বৰ সাহসী আৰু বুদ্ধিমত্তাৰ গৰাকী আছিল। চনৰ মে মাহত ঝান্সীৰ মহাৰাজ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে মণিকাৰ্ণিকাৰ বিয়া হৈছিল। চনত লক্ষ্মীবাইয়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল'ৰাটোৰ মাত্ৰ 4 মাহ পিছতে মৃত্যু হয়। ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰবল পৰাক্ৰমেৰে সংগ্ৰাম কৰি শ্বহীদ হৈছিল। তেওঁৰ নাম ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব। যদি আমাৰ ভিডিঅ'কেইটা ভাল লাগে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব